নমস্কাৰ টিংখং ব্লগাৰ কৃষ্ণ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু আজি ৰাতিপুৱা ভিডিঅ' বনাইছোঁ আজি ইয়াত মানে মাহেকৰ মূৰত এদিন কাৰেণ্টটো কাটি দিয়ে কিবা কিবি মেৰামতি কৰিব থকা থাকিলে মানে কৰে মানে সেইকাৰণে আজি যিটো শ্বাটডাউন বুলি কয় আৰু সেইটো কাৰণে আজি কাৰেণ্টটো গৈছিলোঁ ডিউটিলৈ তাৰপৰা আহি দিলোঁ তাৰপিছত এতিয়া আমি কি কৰিছোঁ আমি আজি 4-5 জনমান লগ খাই যিহেতু ঘৰলৈ আৰু দুদিনমান পিছতে যাম সেইকাৰণে ভাবিছোঁ ময়ূৰ পাখি দুডালমান লৈ যাওঁ বুলি কাৰণ ময়ূৰ পাখি আমাৰ কিছুমান আগতে ডাঙৰ মানুহৰ মুখৰ পৰা শুনো যে ময়ূৰ পাখি বোলে ভঁৰালত ৰাখিলে মানে লক্ষী আহে বুলি কয় তেনেকৈ কিছুমান কথা শুনো সেইকাৰণে বোলো লৈ যাওঁ আৰু ওচৰ চুবুৰীয়াকো দুই এডাল দিম আৰু আমাৰ আইতা এগৰাকীও কৈ আছে আনিবিচোনকৈ সেইকাৰণে যাওঁ আমি বিচাৰি ভাইটিক অকণমান উলিয়াই লৈ আহিছোঁ এইফালে যিহেতু অকণমান মনটো অকণমান ভাল লাগক বুলি কেনেকুৱা লাগিছে ভাল লাগিছে নে অকণমান ফুৰিবলৈ লাগিছে ভাল লাগিছে অকণমান এনেই উলিয়াই লৈ আহিছোঁ আৰু আমি ইহঁতিকেইটা আহি আগত ইহঁতি হেৰি কৰি আছে ফটো মাৰি আছে ইহঁতকো লগ পাম এতিয়া আৰু চাই থাকোঁ আমি ময়ূৰ চৰাই আপোনালোকক দেখুৱাই আছোঁ ডাঙৰ ময়ূৰ চৰাই নিখিল পাণ্ডা ইয়াতে বহি আছে নিখিল ফটো মাৰিলি নেকি ফটো মাৰিলি নাই মাৰা কেলৈ এতিয়া মাৰিবি ফটো আমি এতিয়া ফটো মাৰিবলৈ কেনেকুৱা একশ্যনত ফটো মৰা হ'ব কেনেকুৱা একশ্যনত মাৰিম ফটো মৰা টাইমতহে গম পাম আৰু এইটো এটা টায়াৰ কোম্পানী হয় ইয়াত টায়াৰবিলাক কাটি কুটি একদম কি কৰে আৰু মুঠতে নতুনকৈ আকৌ বনাই দিয়ে ইয়াতে এইটো টায়াৰ কোম্পানী হয় ইয়াত তামিলনাডুৰ জেগা দেই একদম ভিতৰুৱা জেগা এইবিলাক মই উঠি আছোঁ পাহাৰৰ ওপৰত আৰু ইহঁতি আছে তলত আৰু দুটাক বিচাৰি পোৱাই নাই ক'ত সোমাই আছে সেইকেইটা আৰু ফালে গৰু চৰি আছে হাবিৰ ভিতৰত এইবিলাক আছে আগতে মানে ইয়াত এই পুখুৰীৰ পৰা খুব পানীৰ কাৰণে খুব হাহাকাৰ হওঁতে এইবিলাক আগতে এনেকৈ বনাই লৈছিলে ইয়াতে এইখন দেখিছে এইফালে ৱাল আছে আৰু এইফালে ৱাল আছে আৰু ইয়াতে এইখন মাজৰ গেট এইফালেদি পানী এনেকৈ গৈছিলে বা পুখুৰীটোত পানী বেছি হৈ গ'লে এইফালে এনেকৈ বাহিৰলৈ উলিয়াই আনিছিলে এনেকৈ উঠিবৰ কাৰণে চুইচ গেটখন খুলিবৰ কাৰণে এনেকৈ খটখটি বনাই থৈছে মই উঠি গৈছোঁ আৰু এইটো হৈছিলে এটা পুখুৰী ইয়াত এনেকৈ পুখুৰী আছিলে এইটো আগতে মানে ইয়াতে তামিলনাডুত পানীৰ কাৰণে খুব অভাৱ হৈছিলে সেইকাৰণে এইবিলাক আগতে বনাই লৈছিলে হাবিৰ মাজত আছে কিন্তু বহুত দূৰৰ পৰা মানে পানী নিব লগা হৈছিলে তেনেকুৱা হৈছিলে মানে হাবিৰ মাজে গৈ আছোঁ আমি হাবি একদম বহুত হাবি এইবিলাক ক'ৰবাত কোনোবা এডোখৰ মুকলি হয় আকৌ হাবি পাওঁ কোনোবা এডোখৰ মুকলি হয় আকৌ হাবি পাওঁ ময়ূৰ চৰাই পাখি বিচাৰি আছোঁ কিন্তু দেই গৈছে চাওক ময়ূৰ চৰাই উৰি গৈছে আৰু ইজনী দেখিলে আৰু ইজনী উৰি গ'লগৈ একদম ভাইটি একেবাৰে দৌৰ মাৰি উঠি গ'ল ধ্ৰুৱজ্যোতি ফুকনে মই গৈ আছোঁ এতিয়া আপোনাৰ এইয়া উঠি পিনে আমাৰ ঘৰ মথাউৰি আৰু ময়ূৰ চৰাই কিমান চিঞৰিছে দেই এয়া তললৈ ইমান এনেকুৱা ভাল লাগিছে নাই হাবিত সোমাই ভাইটি ভাল লাগিছে বহুত ভাল লাগিছে ঘৰত ঘূৰি ফুৰা গোটেই লাগিছে ন আমাৰ এইবিলাকতো এনেকৈ ঘূৰি ফুৰিব লাগে হাবি অকণনি এয়া তললৈ এইটোৱে পুখুৰীটো আছে যে এইটোৱে পুখুৰীটো এইফালে আছে তাল গছ নামি যাব পৰা সুবিধা হ'ব জানো আৰু পেনত হাবিত ঘূৰিলে দেখিছে এইবিলাক পেনত এনেকুৱাকৈ এইবিলাক লাগি গ'ল তাৰপিছত এনেকৈ এতিয়া দাঁতকেইটা ভাগেই নে কি হ'ব নাজানো ই এনেকৈ নামি গৈছে এতিয়া ভাইটি পাৰিবি না নামিবলৈ হে এই নাই নহ'ব ইমান হেৰিয়ত নামিব নোৱাৰোঁ ইমান ৰিক্সি লৈ পিনে কাৰণ এতিয়া ভৰি এটা ভাগিব লাগিলে কি হ'ব তামিলনাডুত অৱস্থা বেয়া হৈ যাব একদম ময়ূৰ চৰাই পাখি পাইছনে নাই পোৱা সৌকেইটা সিহঁতি ইয়াত আছে তলত ময়ূৰ চৰাই মাত শুনিছে নে কেনেকুৱা চিঞৰিছে কি কুন্দুলি ওলাইছে নেকি হে কি হ'ল বেহাৰৰ মোৰ কাণখন মানে গা ধুলে পানী ওলাই থাকে ন কুন্দুলি আগ বিচাৰি পোৱা নাই এতিয়া এজোপা দেখিছোঁ আৰু কেনেকুৱা কুন্দুলিটো চাওঁ হয়নে নহয় কুন্দুলি এইটো কুন্দুলি হয়নে এইটো হয় খাব পৰা যাব নাই এইটো খাব পৰা যাব নেকি কিবা নহয়তো চিঙি লৈ যাওঁ নেকি এজোপা কুন্দুলি গছ চাওঁ কুন্দুলি হয়চোন ডাইৰেক্ট কুন্দুলি এইটো এনেই ভাঙি এটা দেখুৱাই দিবনে তামিলনাডু কুন্দুলি আমি হাবিৰ মাজত পাইছোঁ হয় কুন্দুলি কুন্দুলি হয় কুন্দুলি হয় চিঙি লৈ যাম
কিবা দৰৱ এটা কথা কৈছে, কি কৰিব লাগে, কি কাণ কি এই কাণত পকি আছে মানে, পকিছে যে এইটো কাৰণে কুন্দুলি পাত কেইখিলামান চেপি পিনি দিম বুলি ভাবিছোঁ। কুন্দুলি আৰু কি ল'ব লাগিব? কলপাত কিখিলা হ'লে হৈ যাব। কলপাত? কুন্দুলি পাত হ'লে হ'ব। কুন্দুলি অকল পাত কিখিলা হয় খুন্দি পেলাই মানে চেপি পিনে তাৰ ৰসটো দিব লাগে ন? কাণত দি দিব লাগে, ভাল হয়। এয়া আপোনালোকক আমি দৰৱ এটা কথাও শিকাইলোঁ, লৈ লওক। কেওফালে হাবি আৰু হাবি আহি পিনে আমি ইয়াতে মৰিচা আহি গ'ল, দেখিলে নাই? আমি মানে এনেকৈ আহি পিনে ইয়াতে এটা এইটো টিউবৱেল এটা দেখিলোঁ, তাৰপিছত এয়া মন্দিৰ এটা পালোঁহি। এয়া হাবিৰ মাজত এটা মন্দিৰ দেখিলোঁ। মন্দিৰটো এতিয়া আপোনাক দেখুৱাই দিছোঁ ধুনীয়াকৈ। গেটখন মাৰি থৈ দিয়া আছে, নোসোমাওঁ আমি ভিতৰলৈ। ইয়াৰ পৰা দেখুৱাইছোঁ। প্ৰথমতে তাত দেখুৱাতকৈ আগত ইয়াত দেখুৱাই লওঁ। ইয়াতো প্ৰথমতে পূজা অৰ্চনা কৰি পেলাই তাৰপিছত ভিতৰলৈ সোমাই যায়, চেণ্ডেলযোৰ খুলি লওঁ। তাৰপিছত এয়া ভিতৰলৈ এনেকুৱা ঘোঁৰা আছে। আমাৰ এই চুনু পেহাতে এয়া গছৰ ওপৰত উঠি পিনে ফটো মাৰিছে, আৰু আমাৰ এয়া ৰুস্তমে ইয়াৰ পৰা ফটো শ্বুট কৰি আছে, ইহঁতৰ দেখিছে। আৰু এয়া আমি দমকলত এতিয়া পানী খাম বুলি কৈছোঁ। ইয়াৰ ভাইটি পানী পিয়া লাগিছে। ভাইটি পানী ওলাইছে? আমাৰ নিখিলে পানী চলাই দিছে। এয়া অসমত টিউবৱেলৰ পানী খোৱা গোটেই লাগিছে নাই? অসমৰ পানী খোৱা গোটেই লাগিছে নাই? হে মজা লাগিলে? সোৱাদ আছে নাই আমাৰ অসমৰ পানীখিনি গোটেই হয়নে? ইমান সোৱাদ নাই আমাৰ অসমৰ পানীটো মিঠা হয়। কাৰণ ইয়াত অলপ নিমখীয়া টাইপৰ পানীটো। নিমখীয়া টাইপৰ হয় ন? ইয়াৰ পেহাদেও খাইছে। পেহাটো পটাপট কেনেকুৱা পেহাটো? নিমখ ন? ইয়াৰ পানীটো প্ৰায় লুণীয়া হয়। আমাৰ ইয়াৰ নিচিনা চেনি নিচিনা মিঠা নহয়, কাৰণ ইয়াত নিমখীয়া আৰু খুব ধুনীয়া পৰিৱেশ এটাত আমি আছোঁহি। চাওক ইয়াৰ ধুনীয়া পৰিৱেশ এটা। সৌটো দিশত আছে আপোনাৰ ঘেঁহু খেতি কৰি আছে সৌখিনি, আৰু গৰু ম'হো তাতে আছে, আৰু চাৰিওকাষে আপোনাৰ নাৰিকল গছ আছে, আৰু মাজে মাজে তাল গছ আছে ইয়াত। আমাৰ ইহঁতি পূজা অকণমান কৰি লওঁ বুলি কৈছে, আশীৰ্বাদ এটাকে লওঁ বুলি কৈছে। মই নাই লোৱা, ইহঁতি কৰিছে। আৰু গা পা ধোৱা নাই কাৰণে ভিতৰলৈ নোসোমাই, এনেকৈয়ে মন্দিৰটো যিহেতু পালোঁ সেইকাৰণে ইয়াতে অকণমান সেৱা এটাকে লৈ লওঁ বুলি কৈ লৈ লৈছে। ভাল হওক, যিহেতু বহিৰাজ্যত ইমান দূৰত আছেহি, সকলোৰে দিনবোৰ ভালে কুশলে পাৰ হওক। মই এনেকৈ আশীৰ্বাদ দিছোঁ, যাতে থকা দিনকেইটাত ইয়াতে ধুনীয়াকৈ কৰি মেলি খাই থাকিব পাৰক, আৰু ধুনীয়াকৈ ঘৰলৈ যোৱাটো আমি বিচাৰিছোঁ। আমাৰ এয়া দেখিছে অসমৰ সৈন্যসকল, ইয়াত তামিলনাডুত ইহঁতি ঘূৰি ফুৰিছে, দেখিছে একদম গৈ আছে চিৰিয়েলকৈ। আমাৰ প্ৰথমতে আছে লিডাৰ আছে, আমাৰ ৰুস্তম আছে। 2 নম্বৰ পেহাটো হাতখন দি দিব লাগে, 2 নম্বৰ পেহাটো আছে। তাৰপিছত আমাৰ ধ্ৰুৱজ্যোতি আছে, তাৰপিছত আৰু এয়া নিখিল ঢেকিয়াল ফুকন আছে, আৰু পিছত একেবাৰে শেষত আৰু মই। তোমাক শুনো মদা আকাশ মায়াৰে নিচুকা। আমি এতিয়ালৈকে ময়ূৰ পাখি কেইটা আহিছোঁ? 5টাৰ ভিতৰত আমাৰ 10টা চকু আছে। 10টা চকুৰ ভিতৰত আমি মানে এডালো আমি পোৱাই নাই ময়ূৰ পাখি। আৰু আপোনালোকেতো হয়তো এইটো কথাটো জানেই, যিটো বস্তু আপুনি সময়ত বিচাৰে সেই বস্তুটো আপুনি কেতিয়াও নাপায়। আৰু আজি আমি যোনটো সেই বস্তুটো আমি বিচাৰি আহিছোঁ যে, সেই বস্তুটো আমি কেতিয়াও নাপাওঁ। মানে আমি কেতিয়াবা এনেই আহোঁ, এনেই আহিলে মানে ঢেৰ পৰি থাকে, য'তে তেতিয়াতো দৰকাৰ নাই, কিন্তু আজিৰ দিনটোত মোক প্ৰয়োজন হৈছে আৰু দৰকাৰ হৈছে, সেইকাৰণে সেই বস্তুটো মই নাপাওঁ। মৰিচাজনী উৰি গ'লগৈ। এয়া কিবা কি খেতি কৰি থৈ দিয়া আছে? বিলাহী খেতি আছে ইয়াতে, ভিতৰলৈ সোমাব নহয়, হেৰি লগাই থৈছে। আৰু চাৰিওকাষে আছে নাৰিকল, নহয় জানো? নাৰিকল আছে, ভিতৰলৈ সোমাব পালে আৰু ভাল লাগিলে। ধুনীয়া এখন আৰু বাগিচা বুলিয়ে কৈ দিছোঁ আৰু। ইমান ধুনীয়াকৈ বিলাহী খেতি কৰিছে চাওক। ইয়াৰ বিলাহীৰ দাম কিন্তু বহুত, ইয়াত 90 টকা। এতিয়া কিমান হৈ আছে ৰুস্তম? 80 টকা। এয়া আমি এতিয়া পুখুৰী এটা পালোঁহি, এইটো পুখুৰী। আৰু ইয়াতে আছে এল'ভেৰা, আৰু আমাৰ ধ্ৰুৱজ্যোতি ভাইটিক কৈ পঠিয়াইছে বৌয়েকে হেৰি কৰিবলৈ, কি বুলি কয়, এল'ভেৰা আনিবলৈ। ক'ত আছে চৰাইবা? এইয়া চৰাইবা, বহুত দিনৰ মূৰত এটা দেখিলোঁ। বতাহ চৰাইনে? টুকুৰা চৰাই বুলি কয়। এইয়া বহুত দিনৰ মূৰত দেখিলোঁ। এই বস্তুটো কিন্তু হেৰাই গৈছে, আমাৰ সেইবিলাকত প্ৰায় নোহোৱা হ'ল। আগতে তামোল গছত প্ৰায় লৈছিলে। আৰু এল'ভেৰা এনেকৈ ইয়াত বহুতেই আছে,
এতিয়া কাষৰ একদম কিনাৰলৈকে আছে এল'ভেৰা কি হয় এল'ভেৰা লগালে মানে গালবিলাক স্কিন চফ হয় বুলি আজি লগাই চাওঁচোন সেইকাৰণে বৰ নিব কৈছে সেইকাৰণে লৈ লৈছোঁ আমাৰ আকৌ হেৰি ধ্ৰুৱজ্যোতি ফুকনে একদম বৌয়েকৰ লগত পাৰ্টনাৰ হৈ পেলাই কি কৰিছে সিহঁতি এল'ভেৰা মুখত লগাবলৈ ধুনীয়া হ'ব কাৰণে সিহঁতি মানে আজি মানে এল'ভেৰা লগাই আৰু সিহঁতি কৰি চাব আৰু কি হয় কেনেকুৱা হয় সিহঁতৰ স্কিন মই চাম বুলি আশা কৰি আছোঁ আৰু এতিয়া আমি খুবেই ধুনীয়া ৰাস্তা এটা পালোঁ ৰাস্তাটো চাৰিওকাষে হাবি কিন্তু আৰু ইয়াতে ধুনীয়া এইটো ৰাস্তা এটা আছে ইয়াত ইহঁতি পূৰা ফটো মত হালা হৈ আছে দেখিছেই ফটো মাৰি আছে পূৰা ইয়াৰ যিটো পোষ্ট দেখিছে আৰু পেহাটোৱে আৰু এটা দৰৱৰ কথা ক'ব আখন্থা গছ বুলি কয় কি বুলি কয় আখন আঠা বুলি কয় তাৰপিছত ইয়াৰ চুকু বিষ হ'লে অকণমান এই সেকি পিনি লগাই আৰু গাত বুকু বিষ হ'লে আৰু কেনেকুৱা বুকু বিষ কঁকাল বিষ গা বিষ যি হওক মানে বিষ হ'লে এনেকৈ পাত ছিঙি পাতখিনি লগাব লাগে নে ফুলখিনি লগাব লাগে সেকি পিনি পাতখিনি মানে জুইত সেকিব লাগিব অলপ অলপ গৰম কৰি লগাব লাগে গাত লগাই থৈ দিলে হ'ব ভাল হৈ যাব ন বুকু বিষ মানে বিষটো টানি লৈ ল'ব কিবা আকৌ গাঙঠি চাঙঠি ওলালেও ইয়াৰ আঠাটো লগাই গাঙঠি মানে এনেকুৱা যে কাঠগদূলি কিনাৰত বা ভৰি কলা ফুলে চলা ফুলে ওলায় কেতিয়াবা লগালে ভাল হয় ইয়াৰ আঠাটো লগাই দিলে ভাল হয় ন আপোনালোকে কেতিয়াবা দৰৱৰ কথা জানিবলৈ হ'লে আমাৰ পেহাটোলৈ ফোন কৰিলে হ'ব মই পেহাটোৰ নাম্বাৰ দিম বাৰু পেহাটোৱে প্ৰায় বহুতখিনি দৰৱৰ কথাই জানে ভাল লাগিলে ধন্যবাদ পেহাটো আৰু আপোনালোকক কি পালোঁ কি নাপালোঁ দেখুৱালোঁ আৰু এনেকৈ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে আমি ভিডিঅ'টো সামৰি দিছোঁ আৰু ময়ূৰ পাখিটো তেনেকৈ পোৱা নহ'লেই বহুতেই আমি বিচাৰিলোঁ নেপালোৱে কাৰণ কৈছোঁৱে যে প্ৰয়োজনীয় সময়ত যোনটো বস্তু আমাৰ দৰকাৰ হয় সেই বস্তুটো আমি কেতিয়াও নেপাওঁ সকলোৱে জানে এষাৰ কথা সেইকাৰণে আৰু বেছি দীঘলীয়া নকৰি ইয়াতে সামৰি দিওঁ ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো কৰিলে পেহাটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন ঘণ্টাটো পূৰা এনেকৈ দবাই কেনে অল কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ চব সকলো কৰি দিব যাতে আমাৰ ভিডিঅ'বিলাক আমি দিলেই আৰু নটিফিকেশ্যন মানে নটিফিকেশ্যনটো পাই যায় আৰু একেকৈ আৰু আমি জনাই কৈছোঁ আৰু দেই বাই বাই ধন্যবাদ